নমস্কাৰ, মই ৰুবি স্বাগত জনাইছো মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক পিটুনিয়া ফুলৰ গুটি কেনেকৈ কালেক্ট কৰিব পাৰি আৰু ইয়াক নেক্সট সিজনৰ কাৰণে কেনেকৈ ৰাখিব লাগে তাকে দেখাম। বহুতে জানিব বিচাৰি কমেন্ট কৰে যে তেওঁলোকৰ পিটুনিয়া ফুলটো ফুলা নাই, কি কৰিলে ফুলিব। এই পিটুনিয়া ফুলবিধ সোনকালে নুফুলাৰ মূল তিনিটা কাৰণ হয়। প্ৰথম কাৰণটো হৈছে ইয়াৰ পুলিবিলাক যদি দেৰিকৈ গজোৱা হয় তেতিয়া ফুলিবলৈ অলপ সময় লয়। সেকেন্ড কাৰণটো হৈছে যদি পটিং মিক্সটো সাৰুৱা নহয় তেতিয়াও ই ফুলিবলৈ সময় লয় আৰু ভালকৈ নুফুলে। আৰু থাৰ্ড ৰিজনটো হৈছে যদিহে ইয়াক ৰ'দ পৰা ঠাইত নাৰাখে তেতিয়াও ই সোনকালে নুফুলে। সেয়ে ভালদৰে ফুলিবৰ বাবে সদায় ৰ'দ পৰা ঠাইত ৰাখিব লাগে। এতিয়া জানো আহক ইয়াক গুটি কেনেকৈ ৰাখিব পাৰি। ইয়াৰ গুটি ৰাখিব বিচাৰিলে 2-3 মাহ ফুলাৰ পিছত পিঞ্চিং কৰাটো বন্ধ কৰি দিব লাগে, কিয়নো পিঞ্চিং কৰিলে আমি গুটি হোৱাৰ অংশটো অঁতৰাই পেলাই দিওঁ। এনেদৰে মৰহা ফুলবিলাকৰ তলৰ অংশটোতে ইয়াৰ গুটি প্ৰস্তুত হয়। মৰহা ফুলবিলাক এনেদৰে আঁতৰাই চালে আপোনালোকে দেখিব তলত গুটি হ'বলৈ আৰম্ভ কৰে। ইয়াতো এয়া গুটি হ'বলৈ আৰম্ভ কৰিছে, কিন্তু এইটো এতিয়াও পুৰত হোৱা নাই। যিহেতু ইয়াৰ ৰংটো এতিয়াও সেউজীয়া হৈ আছে, গতিকে ই অলপ দিনৰ পিছতহে পুৰত হ'ব। এনেকুৱা সেউজীয়া ৰঙৰ অপুৰত গুটি কেতিয়াও ছিঙিব নালাগে। পুৰত হ'লে এই গুটিবিলাকৰ ৰংটো সলনি হয়, এনেকুৱা ব্ৰাউন ৰঙৰ হয়। আৰু ইয়াক যদি আমি বেছি দিনৰ বাবে গছতে ৰাখি দিওঁ তেতিয়া ইয়াৰ গুটিবিলাক ফাটি নিজে নিজে তললৈ সৰি যায়। সেয়ে ইয়াৰ ৰংটো চেঞ্জ হৈ ব্ৰাউন ৰঙৰ হ'লে ইয়াক ছিঙি দিব লাগে, নহ'লে গুটিবিলাক তলত সৰি নষ্ট হৈ যাব। এতিয়া এই গোটেই চিড পটছবোৰ মই এনেকৈ কাগজ এখনত প্ৰথমে কাটি উলিয়াই লৈছোঁ। এইবিলাক এতিয়া যদি মই ইয়াক অলপ জোকাৰি দিওঁ তেতিয়া এইবোৰ গুটি নিজে নিজে ওলাই পৰিছে। ক'লা ক'লা ৰঙৰ হয় গুটিবিলাক আৰু বহুত সৰু হয় ইয়াৰ গুটি। এইবিলাক চাওক। এতিয়া সেউজীয়া অংশখিনি কাটি আঁতৰাই ল'ব আৰু ভিতৰৰ এই অকল গুটি থকা অংশখিনিহে কাগজখনত এনেদৰে উলিয়াই ল'ব আৰু ইয়াক এদিন ভালদৰে ৰ'দত শুকুৱাই ল'ব। যদি অলপ সেমেকা থাকে তেন্তে ভেঁকুৰ লাগি নষ্ট হৈ যাব পাৰে, সেয়ে ভালদৰে এবাৰ ৰ'দত শুকুৱাই ল'লে ভাল। দিনটো ভালকৈ ৰ'দত শুকুৱাৰ পিছত মই এই গুটিখিনি এনেদৰে ৰাবাৰ বেণ্ডেদি কাগজত এনেকৈ বান্ধি ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ ওপৰত পিটুনিয়া নামটো লিখি ৰাখিব পাৰে, তেতিয়া চিনি পোৱাত সুবিধা হ'ব। আৰু এইখিনি মোৰ বেলেগ ঠাণ্ডা দিনৰ ফুলৰ গুটি, এষ্টাৰ আৰু কেলেণ্ডুলা এইবিলাকৰ গুটি মই ৰাখিছোঁ। ইয়াক এনেদৰে মই একেলগে ৰাখি দিম। আৰু এইটো হৈছে এয়াৰ টাইট কণ্টেইনাৰ। ইয়াক ভালদৰে এনেকৈ সাঁফৰটো লগাই ইয়াক এতিয়া ফ্ৰিজত ৰাখি দিম। আৰু এই গুটিখিনি মই নেক্সট ছেপ্টেম্বৰ-অক্টোবৰ মানত আকৌ সিঁচিম। পিটুনিয়াৰ গুটি ঘৰতে কেনেকৈ গজাব পাৰি তাৰো এটা ভিডিঅ' বনাই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদিহে ভাল লাগিল লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। লগতে পৰিয়ালৰ সদস্যৰ লগত আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। থেংক ইউ।